Hey guys, welcome to my YouTube channel Mintu's Vlog. আৰু আজি আমি এটা নতুন ভিডিও লৈ কিনে আপোনালোকৰ ওচৰলৈ আৰু চকু দুটা ফুলি আছে কিন্তু চকুৰ বেমাৰ হোৱা নাই আৰু এই যে মানে কি মই ৰাতিপুৱা আজি পথাৰত আহিলো আৰু এতিয়া টাইম হৈছে 7:30 বাজিছে আৰু ভাবিলো যে মই আপোনালোকক আজি দেখাম যে পথাৰত যে ভুই ৰুইছিলো সেইটো ভিডিও মানে কি মই আপোনালোকক মানে আগতে বনাইছিলো ভিডিও এটা ভুই ৰুৱাৰ ওপৰত আৰু মাজতে পানীও হৈছিল পথাৰত আৰু মই চাব আনাছিলো একদিনো আৰু আজি আপোনালোকক মই দেখাম ভুই ৰোৱা মানে কেনেকুৱা হৈছে ভুইখিনি এতিয়া মানে খেতিখিনি কেনেকুৱা হৈছে মই তাত গৈ কিনে মই আপোনালোকক দেখাই আছো আৰু মই যোৱাকালি আৰু পৰহি দিনা মই মানে কি হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুকত মই দিছিলোঁ এটা পোষ্ট এটা মানে কি যোনে যাৰ যি ইচ্ছা সেই সুধিব পাৰে আৰু তাতে হয়তো বহুতে সুধিছে মোক আৰু কি সুধিছে মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা মই গোটেইখিনি আপোনালোকক কৈ দিম আৰু বলক মই এতিয়া মানে কি আপোনালোকক বৰ্তমান মই দেখাওঁ ভুই ৰোৱাখিনি মানে কেনেকুৱা হৈছে বলক তাত গৈ কিনে মই আপোনালোকক দেখাই আছোঁ। মই আহি পালোঁ পথাৰ আৰু কি ধুনীয়া ইয়াতে বতাহ একদম আৰু এই নদীটো মই আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ত আগৰ ভিডিঅ'ত আৰু এই হৈছে খেতি মানে খেতি কৰাৰ আগতে মানে কি পানী উঠিছিল ইয়াতে মানে কি যিবিলাক মানে ৰুইছিলোঁ সেই ৰোৱাৰ 4-5 দিনমান পিছতে পানী মানে বানপানী হৈছিল আৰু আমাৰ ইয়াতে সৰু সুৰা বানপানী আৰু এই খেতিবিলাক এতিয়া বৰ্তমান এনেকুৱা হৈ আছে মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ আৰু ইয়াতে কি ধুনীয়া এটা বতাহ মানে কি এচি যেনেকুৱা বতাহ তেনেকুৱা এটা বতাহ ইয়াতে লাগি থাকে একদম ঠাণ্ডা বতাহ একদম এইখনে হৈছে আমাৰ খেতি পথাৰ আৰু গাইছ এতিয়া পথাৰত নামি আছোঁ আৰু আপোনালোকক মই খেতিবিলাক দেখাই আছোঁ এই খেতিবিলাক বানপানী উঠি কিনে কি হৈ গৈছে এইগিলা চাওকচোন আপোনালোকে বৰ্তমান মানে কি আগৰ যিটো মানে কি ৰোৱাৰ পিছত যিটো কালাৰ আহে সেই কালাৰটো মানে কি নোহোৱা হৈ গৈছে এতিয়া যদি বৰষুণ পৰি থাকে কাণখিনিয়াকে একদম যদি সৰু সুৰা যদি বৰষুণ মাৰি থাকে তেনেহ'লে অলপমান মানে আগৰ দৰে কালাৰ ধৰিব বুলি এইটো আশা এটা আছে আৰু এই চাওক এইগিলাখানো ৰুচিনো এইগিলাখান বেছি দিন হোৱা নাই ৰ'বা আৰু এইবিলাখান খেতি একদম এই মুৰুগ গেলি আছে আৰু এইটো হৈছে আমাৰ গোপাল মন্দিৰটো সকলোৱে জানে এই গোপাল মন্দিৰটো আৰু আপোনালোকে আহিব একদিন যদি ইচ্ছা কৰে গোপাল মন্দিৰটো বহুত ভাল লাগে আৰু এই মন্দিৰটোত আহি কিনে বহুত দূৰৰ পৰা মানুহ আহে এই মন্দিৰটোত আৰু চাওক আপোনালোক মই খেতিখিনি দেখাই আছোঁ আৰু গাইছ পথাৰৰ পৰা আহিলোঁ অলপ গৰম লাগছি বহুত অলপ ফেনৰ তলত অলপ বহিছোঁ আৰু অলপ ঘুমাই লওঁ আৰু গাইছ কেইদিনমানৰ পৰা মানে কি চবৰে মুখে এটা বস্তু শুনি আছোঁ যে সোপা ধৰা আচলতে এইটো বস্তু অৰিজিনেল কৰি হয়নে নহয় মোৰ কমেণ্ট বক্সত জনাব সোপা ধৰা অৰিজিনেল কৰি ওলাইছে নে ওলোৱা নাই আৰু মানে কি কিছুমানে কয় যে বহুত সোপা ধৰা ওলছি কিবা ওলছি আৰু আচলতে এইগিলাখান কথা মই আৰু এটা কথা মাজতে কৈ দিওঁ যে মানে কি ৰাস্তাদি যিবিলাক ঘূৰি ফুৰা পাগল আছে কিবা আছে মানে সেই পাগলবিলাকো হয়তো বহুতে মানে ভাবিব পাৰে যে সোপা ধৰা সেইটো কাৰণে মই এটা কথা কৈ দিওঁ যে পাগলবিলাক যিহেতু ৰাস্তাই ঘূৰি থাকিব বেলেগতো ক'তোতো নাযায় আৰু সেইটো সোপা ধৰা হয় নে পাগল হয় সেইটো আপোনালোকে সেইটো মানে কি কথা পাতি চোৱাটো দৰকাৰ আৰু কথা পাতি চাব আপোনালোকে সেইটো সোপা ধৰাই নে পাগল কিছুমানে মাৰধৰ কৰি দিয়ে ডাইৰেক্ট সোপা ধৰা বুলি আৰু সেইটো যাতে কোনো নকৰে ভিডিঅ'ৰ দ্বাৰা মই কৈ দিছোঁ এইটো কথা আৰু প্ৰথমতে চাই ল'ব সেইটো সোপা ধৰা হয় নে নহয় আৰু যদি সোপা ধৰা হয় তেতিয়া পুলিচক ইনফৰ্ম কৰিব আৰু যদি পাগল হয় আপোনালোকে ভালদৰে কথা পাতি চাব কথা পাতিলেইতো গম পাই যাব আপোনালোকে বাৰু আৰু গাইছ মই আহিলোঁ কি মানে কি মোৰ লগৰ ল'ৰা এটাই মানে কি দাদা হ'ব আমাৰ ঘৰৰ ওচৰৰ সি মানে কি কণী চক মানে দোকান এখন দিব ৰুম এটা ল'ব আৰু মই তাকে আহিলোঁ আৰু আহি কিনে মই চাব আহিলোঁ মানে কোনটো ৰুম লৈছে ক'ত লৈছে কোনপিনে লৈছে মই গোটেইখিনি চাই যাওঁ আৰু এইটো হৈছে ৰুম এই ভিজিট আছে ভিজিট মই আছে কালাৰ কৰি আছে ৰুমত
এইটো ৰুম হ'ব আৰু ৰুমটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ সন্মুখৰ পৰা আৰু এইটোৱে হ'ব ৰুম এইটো কালাৰ কৰি আছে কালাৰটো বেয়া লগা নাই ভালে লাগছে জ্যোতিৰ্ময় আছে জ্যোতিৰ্ময় কি ক'বা অভিজিত আছে অভিজিত ভালে আছে ৰং ঠিকে আছে আৰু এই ৰাগিনীহঁতে লুডু খেলাই আছে ইয়াতে আমি এতিয়া মানে কিছুমানে খেলো হেৰিত মোবাইলত খেলো এতিয়া এখন লুডু আজিকালি দেখাৰে পাবৰে নাই আৰু লুডু খেলাই আছে আগৰ দিনৰ দৰে এতিয়া আৰু মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ মানে কি মই হোৱাটছআপত যিটো ষ্টেটাছ দিছিলোঁ হোৱাটছআপ ফেচবুক ইনষ্টাত মানে সেইটোত কোনে কোনে কি কি সুধিছে মই সেইটো আপোনালোকক এতিয়া গোটেইখিনি মই কৈ আছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু গাইছ এতিয়া বৰ্তমান মই মোবাইলত মই যোনে যোনে মোক মানে কি ষ্টৰিটোৰ মানে কি মোক মেছেজ কৰিছিল আৰু মই মেছেজবিলাক মই এতিয়া আপোনালোকক ওচৰত মই পঢ়ি দি আছোঁ আৰু আপোনালোকে শুনি যাই থাকিব যাৰ মানে যোনে যোনে মোক মেছেজটো দিছিলে মানে মেছেজৰ ৰিপ্লাইটো মানে কি মোক কুৱেশ্যন কৰিছিলে মই তাৰে এতিয়া ৰিপ্লাইটো আপোনালোকক দি গৈ থাকিম প্ৰথম সুধিছে মানে কি সংগীতাই সুধিছে যে জিএফৰ নাম কি মই প্ৰথম কুৱেশ্যন যিহেতু জিএফৰ ওপৰত মই একদম শেষত কৈ দিম মই জিএফ কোন হয় মোৰ মই শেষত কৈ দিম আপোনালোকক তাৰপিছত নেক্সট সুধিছে বিদ্যুতি তোৰ খবৰ ভালনে ভাই ভাল তোৰ কেনে খবৰ বাৰু মোক তই হোৱাটছআপত ক'লেই হ'ব তোৰ খবৰটো কেনে বিদ্যুতি সুধিছিল মোক তাৰপিছত সুধিছে মনিতা মোৰ ক্লাছমেট হয় তাৰপিছত মনিতা মোক সুধিছে তোৰ জিএফৰ নামটো ক'বিচোন মোক হ'ব দে কম একদম শেষত কৈ আছোঁ মই জিএফৰ নামটো তাৰপিছত সুধিছে মফিদুল আলী লাপাঙে সুধিছে মোক ভাত খালা নে নাই ভাত খালোঁ বাৰু এইমাত্ৰ তাৰপিছত সুধিছে পৰিস্মিতা সুধিছে মোক জিএফৰ নাম কি চবকে জিএফটো লাগে দে বাৰু মই জিএফটো মই কৈ আছোঁ একদম লাষ্টত মই কৈ আছোঁ তাৰপিছত সুধিছে মিতালী দাসে সুধিছে মোক জিএফ কোন মই একদম শেষত কৈ দি আছোঁ তাৰপিছত সুধিছে মৃদুলাই সুধিছে মোক বিয়া কেতিয়া পাতিবা বিয়া একদম মানে কি বুলি ক'ম আৰু বিয়া পাতিম আৰু নাভাবিলেও 5-6 বছৰ পিছত 5 বছৰৰ বেছি লাগিব 10 বছৰ পিছত বিয়া পাতিম তাৰপিছত আৰু মানে কি প্ৰথমতে নিজক ছাকচেছ কৰি লৈ উঠি কিনে বিয়াৰ কথাটো ভাবিম বৰ্তমান ভবা নাই বাৰু তাৰপিছত সুধিছে ইছফাকুৰ ৰহমান তোমাৰ জিএফ আছেনে জিএফৰ কথা ভাই পাছত কৈ আছোঁ ইছফাকুৰ পাছত ক'ম মই একদম ভিডিঅ'টোৰ শেষত কৈ দিম মই জিএফ কোন তাৰপিছত সুধিছে বিকাশে একদম কমেডি টাইপত সুধিছে আৰু ৰাতিপুৱা কেইটা বজাত হাগা কি ক'ম আৰু যেতিয়া হাগা লাগে তেতিয়া হাগো আৰু তাৰপিছত নেক্সট সুধিছে কি মানে কি চুমকি সুধিছে কি কৰি ভাল পোৱা মানে কি কৰি ভাল পোৱা সেইটো লৈ কিনে কোনো ৰিজন নাই আৰু এতিয়া মানে কি কৰি ভাল পাওঁ নিজক ব্যস্ত ৰাখি কিনে ভাল পাওঁ আৰু মই মোৰ ক্ষেত্ৰত কৈছোঁ নিজক যিমানে মই ব্যস্ত ৰাখিব পাৰোঁ মই সিমানে বেছি ভাল পাওঁ তাৰপিছত সুধিছে শংকৰ কলাক্ষেত্ৰ বিয়াখন কেতিয়া বিয়াখন ভাই ক'লোৱে অলপ আগত বিয়াখন মানে কি আগে নিজক ছাকচেছ কৰি লৈ উঠি কিনে বিয়াৰ কথাটো ভাবিম তাৰপিছত সুধিছে ইনজামুলে সুধিছে এম কি জীৱনৰ লক্ষ্য মোক নিজক ছাকচেছ কৰাৰ কিবা এটা মানে কি মই যিটো ষ্ট্ৰাগল কৰি আছোঁ এতিয়া বৰ্তমান সেই ষ্ট্ৰাগলটো মই ছাকচেছ হ'বতো মই বিচাৰোঁ আৰু নেক্সট মই নিজক তেনেকুৱা এইম বোলা মোৰ বস্তু নাই মানে কি নিজক লৈ মই হেপি থাকিব বিচাৰোঁ সদায় আৰু নিজক লৈ মই সদায় সুখী তাৰপিছত সুধিছে অংকুশ অনিৰ্বাণে সুধিছে কি কৰি ভাল পোৱা এইটো বহুত মানে কি ডাঙৰ কুৱেশ্যন এইটো সুধি দিলে আৰু কি কৰি ভাল পাওঁ মানে তেনেকুৱা মোৰ একো নাই মই নিজক ব্যস্ত ৰাখি কিনে মই ভাল পাওঁ তাৰপিছত সুধিছে কৰিশ্মাই সুধিছে তই যিহেতু ইউটিউবত লাগিছা তই ভালকৈ মনোযোগ দি ইউটিউবত গুৰুত্ব দিবিনে ভাল কুৱেশ্যন সুধিছে বাৰু মই ইউটিউবত যিমানখিনি পাৰোঁ মই সিমানখিনি নিজক লৈ কিনে মই গুৰুত্ব দিম আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব মই সেই হিচাপত মই সদায় ইউটিউবত মনোযোগ দি থাকিব পাৰিম মই তাৰপিছত সুধিছে দীক্ষিতা সুধিছে কি খবৰ দাদা কি মানে খবৰ ভালে মোৰ তোমাৰ খবৰটো মোক ক'বা মেছেজতে তাৰপিছত সুধিছে তৌফিকুৰ দাদা কি খবৰ ভালে খবৰ তাৰপিছত সুধিছে নিহাৰিকা সুধিছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ কণিহাট মানে কি ৰঙিয়াৰ কণিহাট তাৰপিছত আৰু নেক্সট সুধিছে মানে কি কাৰ্তিকে সুধিছে ভালে আছা নে ভালে আছোঁ ভাই তোমাৰ কেনে মোক মেছেজত কৈ দিবা তাৰপিছত সুধিছে জ্যোতিৰেখা সুধিছে দাদা তোমাৰ ঘৰ ক'ত মই ক'লোৱে মই অকণমান আগতে মানে কি মোৰ ঘৰ ৰঙিয়াৰ কণিহাট হয়
তাৰপিছত সুধিছে দীপশিখাই সুধিছে গাৰ্লফ্ৰেণ্ড কোন। মই গাৰ্লফ্ৰেণ্ড ক'ম বাৰু, একদম শেষত মই কৈ দিম গাৰ্লফ্ৰেণ্ড কোন হয় মোৰ। আৰু গাইজ মানে কি চৰি, মানে কিছুমানৰ মেছেজ মই নপঢ়িলোঁ, আৰু শেষত মোক সুধি আছিল যে মানে কি গাৰ্লফ্ৰেণ্ড কোন। আচলতে মোৰ গাৰ্লফ্ৰেণ্ড বৰ্তমান নাই, আগতে আছিল। কেইদিনমান আগত মানে কি দুমাহ হোৱাই নাই চাগে, দুমাহ ধৰি লৈছোঁ বাৰু, দুমাহমান আগত আছিল। কিন্তু এতিয়া বৰ্তমান গাৰ্লফ্ৰেণ্ড নাই। আৰু মোৰ হিচাপত মই ভাবোঁ যে ছিংগল লাইফ বেষ্ট লাইফ বুলি মই ভাবোঁ। আৰু আপোনালোকৰ কাৰণে কি ভাবে, আপোনালোকে কি ভাবে, ছিংগল লাইফ বেষ্ট লাইফ বুলি ভাবে নে কিবা বেলেগ ভাবে? যদি ভাবে তেনেহ'লে মোক নিশ্চয় এটা কমেণ্ট এটা কৰি দিব মোৰ কমেণ্ট বক্সত গৈ কিনে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, আপোনালোকে চাই কিনে বৰিং পাব, সেইটো কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল আৰু।